নমস্কাৰ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো থাম্বনেইল চাই বুজিব পাৰিছে মই আজি ভিডিঅ' দিব পৰা নাই। আপোনালোকৰ বহুতে ভিডিঅ' সোনকালে দিবলৈ মোক মেছেজ দিছে। ভিডিঅ' দিব নোৱাৰাৰ কাৰণ হৈছে মোৰ স্কুলৰ এই বিভিন্ন কাম পৰি আছে। মই অলপ আমাৰ বছৰেকীয়া পৰীক্ষা চলি আছে, যিটোৰ কাৰণে মই বহীসমূহ সোনকালে চাই দিবও লাগিব। লগতে মাৰ্কশ্বিটৰ বিভিন্ন কাম আছে, মাৰ্কশ্বিটৰ কাম এইবোৰ কাম পৰি আছে। গতিকে এইবোৰো সমানে সমানে চলাই যাব লগা হয়। আৰু লগতে যোৱাকালিতো ওচৰৰ সামাজিক কিছুমান কাম আছে, সেইবোৰতো সময় দিব লগা হয়। গতিকে মোৰ ভিডিঅ' মই আপলোড দিব পৰা নাই। আৰু আজি পৰীক্ষাৰ ডিউটি আছিলে, পৰীক্ষাৰ ডিউটি 2 বেলাই আছিলে। আৰু পৰীক্ষাৰ ডিউটি থকাৰ কাৰণে আহিছোঁ এইমাত্ৰ। আহি পৰীক্ষাৰ এইবোৰ বহি চহি লৈ পেলাই ঘৰ সোমাইছোঁহি। আৰু সোনকালেই এই পৰীক্ষাৰ বহীবোৰ চাই পেলাই জমা দিব লাগিব, সেয়েহে মই ভিডিঅ' দিব পৰা নাই। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টোত কমেণ্টত আপোনালোকে কি বিষয়ত আৰু মই ভিডিঅ' দিলে ভাল হয়, বা আপোনালোকৰ কিছুমান প্ৰশ্ন থাকে, সেই প্ৰশ্নসমূহ মোৰ কমেণ্টত দিব। মই ইয়াৰ পিছৰ ভিডিঅ'টোত এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। নমস্কাৰ।